আপোনাক মোৰ চেনেল preronavlogলৈ স্বাগতম জনাইছো অন্য এটি ব্লগ লৈ আপোনাক মাজলৈ মই পুনৰ আহিলো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই বা কেনে পাইছে কমেন্টত ক'বচোন আৰু থ্যাংক ইউ সো মাচ আপোনালোকে মোক ইমান সহায় জনোৱাৰ বাবে এনেকৈ মোক আগলৈ সহায় জনাই যাব আৰু আজিৰ দিনটোত মই বহুত উৎপাত কৰিম মানে আগতে মই সৰুতে কৰিছিলো আমি গুটে যেতিয়া কাজিনছবোৰ লগ হৈছিলো তেতিয়া আমি সৰুতে গৈ পেলাই পথাৰত বহুত উৎপাত কৰিছিলো আজি সেই উৎপাত আকৌ কৰিম পথাৰত গৈ আমি কি কৰো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু গম পাই থাকিব আজি মই চিনাকি কৰাই দিম আমাৰ মামা ঘৰ পোৱালি দুটা তাহাঁতে হেনো ব্লগত ওলাই চিনাকি হম কৈ আছে তো তাহাঁতক চিনাকি কৰাই দিছো এইটো হৈছে সৰুটো পোৱালি হাই তন্ময় বৰুৱা আৰু এই হৈছে অংকিত হেল্ল' হাই ইহঁত দুটা মামা হয় এইটো ডাঙৰ ল'ৰা মামা সৰি ডাঙৰ ল'ৰা মানে ডাঙৰ মামা ল'ৰা হয় এইটো সৰু মামা ল'ৰা হয় আমি গোটেইবোৰ যাম পথাৰলৈ আৰু কি কি উৎপাত কৰোঁ চাই থকা ভিডিঅ'টো বলক আজি ব্লগটো আৰম্ভ কৰোঁ ইয়াৰ চব গোটেই বোকা 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 মোৰ ভৰি চক সেয়ে তাহাঁতে আহি আছে মামাহঁত গ'ল আগত মামাহঁত চাগে পালেগৈ গৈ পেলাই পানী পানী আকৌ বোকা পুৰা বোকা ঠিক আছে দেই মামাহঁত গৈ আছে আপুনি নেদেখিব মামাহঁত গৈ আছে আমিও গৈ আছো বলক আমি তাত ইমান ধুনীয়া বতাহ মাৰি আছে ন বহুত দিনৰ মই পথাৰ আহিছো ঠিক আছে কিমান ভাল লাগে পথাৰলৈ আহিলে অহাবিলাকে গম পাই পথাৰলৈ কিমান মজা লাগে ঠিক আছে বলক আমি তাত গৈ ৰখাই আছো এতিয়া গৈ বহুত বোকা চব ভালকৈ যাব লগা হৈছে তাত গৈ লওঁ ঠিক আছে বোকা 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 কিমান বোকা মই ভৰি চক পুৰা বোকা আগতে সেই মুখডোখৰত আমি পুখুৰীৰ ওচৰত পাই গ'লোহি এয়া চব পানী এখন মানে দীঘলকৈ নদী টাইপৰ হয় নদী নহয় আচলতে জান বুলি কয় নে কি কয় ভালকৈ নাজানো আগতে শুইডোখৰত যে পানীখিনিত সৰু যেতিয়া আছিলোঁ ন সাঁতুৰি থাকোঁ মানে সাঁতুৰিব নোৱাৰোঁ চাপৰ আছিলোঁ বহি থাকোঁ এতিয়াতো সেইখিনি পানী মোলৈ চাগে আগতে বহুত পানী আছিলে এতিয়া পানী কমিলে আগতে মানে পানী কমিলে নহয় আগতে মই চাপৰ আছিলোঁ সৰু আছিলোঁ চ' মোৰ কাৰণে সেইখিনি পানী বহুত হৈছিলে ভাগৰ লাগি গৈছেগৈ এইটো পুখুৰী ইয়াত পুখুৰীত দিবলৈ এইবোৰ ছাইডত কি মানে ভেটা দি ল'লে এইবোৰ জেং দি থৈছে চব মোৰ পানী এতিয়াও দ আছে দেই পানীখিনি সেয়া চক কেনেকুৱা মজা এয়া বেছি নকৰিবি কাৰণ খোল খাই যাব আকৌ ভেটাটো খোল খাই যাব এয়া চক নহ'লে পানীত খেলিবলৈ পালে আৰু একো নালাগে এয়া লাহনি মাৰিছে বোকাতে বহিলি কিমান ধুনীয়া এনেকৈ পথাৰলৈ আহি উৎপাত কৰা ফূৰ্তিয়ে বেলেগ দেখিছে ভুকুলি আছে একো মানে কিমান থাকে ধৰ বলা আমি কৰিবলৈ যাওঁ
পানীটো কমাৰ পিছত আমি তাত নামিম আৰু মাছ ধৰিম মাছ নাজানো কিমান ওলাইছে ওলাই কিমান সেই এইটো বাল্টিং জগ এইটো জাগ বুলি কোৱা নাই শুনো এইটো জগ বুলি কোৱা নাই ঠিক আছে সিঁচি লওক আপোনালোকে চাই থাকক আৰু মই অকণমান ফূৰ্তি কৰোঁ ঔটেঙাটো লাগিছে এইফালে আপোনালোকে মন নকৰিব মই জুম কৰি দেখাইছোঁ ৰ'ব এইটো ঔটেঙা চব সেইটো আৰু লাগিছে যদি দেখা নাই বাৰু এটা দেখিলোঁ আপোনালোকে দেখিলে যদি ক'বচোন কমেণ্টত এয়া চব এয়া সিঁচি হৈছে পুখুৰী আমি মাছ ধৰিম অলপ পাছত ৰখাত চব আগতে ময়ো এনেকৈ দিছিলোঁ এতিয়া ডাঙৰ হ'লোঁ যিহেতু এতিয়া নোৱাৰোঁ চব পোৱালিকেইটা ইমান ধুনীয়াকৈ খেলিছে এয়া তাৰপিছত হৈ গ'ল এতিয়া যাম আমি ঘৰলৈ আকৌ যোনটো বাটে গৈছিলোঁ সেইটো বাটে আকৌ যাম ঘৰত গৈ মুখ হাত ধুম কিমান মাছ পালোঁ ঘৰত গৈ চাব আপোনালোকে দেখাম গৈ ঠিক আছে ব'লক আমি মাছ ল'লোঁ এতিয়া ঘৰ গৈছোঁ কিন্তু লৈছোঁ হয় আমি খাব নোৱাৰোঁ এয়া এনেই চখত ধৰিব আহিছোঁ আমাৰ ব্ৰত চলি আছে গা ধুই আহিলোঁ পথাৰ পৰা আহি গা ধুলোঁ গা ধুই পেলাই এতিয়া বহিছোঁহি বহি পেলাই এতিয়া ভাত খাম আপোনালোকে চাব তাৰপিছত অলপ শুই পেলাই আকৌ আপোনালোকক লগ পাম আজি মই এফালে যোৱা কথা আছে যদি যাওঁ দেখাম যদি নাযাওঁ তেতিয়াহ'লে দেখাব নোৱাৰোঁ কাৰণ সেইদিনাখনো ব্লগটোত মই কৈছিলোঁ খোজকাঢ়িবলৈ যাম দেখাম কিন্তু যোৱা নহ'লে বতৰটো বেয়া কৰিলে দেখিছিলে বৰষুণ মাৰিব মানে বতৰটো কিমান ঠাণ্ডা ঠাণ্ডা ভাৱ এটা আহি আছিল তাৰপিছতে বৰষুণ দিলে পিছদিনাখনলৈকে বৰষুণ দিয়ে থাকিল নন ষ্টপ ত' মই যাবই নোৱাৰিলোঁ আজি যদি বৰষুণ নিদিয়ে তেতিয়াহ'লে যাম চাইকেল চলাই ভাইটিৰ লগত আপোনালোকে দেখাম যদি যাওঁ ঠিক আছে মই ভাতটো খাই লওঁ চাই লওঁ আলু দিছিলে ন বইল মাছ এনে ফুটিলে ধৰি খাব নোৱাৰোঁ মই খাই লওঁ ঠিক আছে Hey guys, আজিও যাব নোৱাৰিলোঁ বৰষুণ দিলে মোৰ লাগ বেয়া গম পায়নে আপোনালোকক যোনদিনাখনেই দেখাম বুলি ক'ৰবাত যাম বুলি যাবই নোৱাৰোঁ বৰষুণে দি দিয়ে সেয়া বৰষুণ দিয়ে আছে কেতিয়াবা দিছে এতিয়ালৈকে এৰাই নাই বৰষুণ বাৰু কি নহওক আৰু মই এতিয়া মানে মামাহঁতৰ পোৱালিটোৰ কাৰণে মই খানা মানে পনীৰ বনাম চ' আপোনালোকক দেখাম মইনো কেনেকৈ বনাওঁ এনেও চিম্পলকৈ বনাম সেইটোকে অকণমান দেখাওঁ কাৰণ আজিতো দেখুওৱা নহ'লে অকল পথাৰলৈ গ'লোঁ সেইটোৱে দেখুওৱা হ'ল ভাবিছিলোঁ ফুৰিবলৈ যাম দেখাম সেইটো দেখুওৱা নহ'লেই দিনটো শুলোঁ শুই উঠি পেলাই দেখিলোঁ বৰষুণ দিলে তাৰপিছত অকণমান কেৰম খেলিলোঁ কেৰম খেলি পেলাই আৰু এতিয়া বনামগৈ ব'লক আপোনালোকেও চব কেনেকৈনো বনাওঁ ঠিক আছে ব'লক এতিয়া এটা কাৰণে চ' পোৱালি খাব সেইকাৰণে বেছি নাই দিয়া জলকীয়া কিন্তু জলকীয়া পাৰে এয়া হয় পিঁয়াজ নহৰু আদা আলুগুটি আৰু এটা কাৰণে কণী তেল দিলোঁ তেলখিনি গৰম হৈ আছে অকণমান চেনি দিম মই পিঁয়াজখিনি ভালকৈ চেনি দিওঁ কাৰণ কালাৰটো উঠে গেছ ইমান লাগিছে এতিয়া পিঁয়াজ দিলোঁ ইয়াত নহৰু দিলোঁ গেছ কমাই দিলোঁ নহৰু পিঁয়াজ আৰু এতিয়া পিঁয়াজ দিয়াছে নহৰু দিয়াছে হালধি আৰু নিমখ দিলোঁ দেখিছে এটা ধুনীয়া কালাৰ উঠিছে তাৰপিছত ইয়াত আমি এইখিনি আলুখিনি এতিয়া আমি অকণমান দিম জিৰা পাউডাৰ জিৰা পাউডাৰ দিয়াৰ পিছত পানী দি দিলোঁ এতিয়াতো ভিজিবলৈ দিছোঁ ভিতৰক অলপ টাইম তাৰপিছত মই আপোনাৰ আগত দেখাই আছোঁ অকণমান দি পেলাই আৰু দি পেলাই লৰাই দিম হৈ গ'ল আমাৰ পনীৰ ৰেডি বনাই চাব ইজি আচলতে মই ভালকৈ বনাব নাজানো বাৰু পোৱালিকেইটাৰ কাৰণে পোৱালিৰ কাৰণে বনাব মানে মাছ মানুহ বৰ টেনশ্যনৰ বনালোহে কৰিব আৰু উপায় নাই পনীৰ বনাওঁতে যিটো জলকীয়া দিছিলোঁ মই 3টা ভাবিব পোৱা গৈছিলোঁ ইমান জ্বলা কেনেকৈ জ্বলা নাই জলকীয়াকেইটা আৰু 3টা জলকীয়া হ'লে তাহাঁত ইমান জ্বলা নহ'ব সি জ্বলা খাব পাৰে চ' একো প্ৰব্লেম নহ'ব চাগে দিলোঁ আৰু জ্বলা খাব উপায় নাই এতিয়া মই ব্লগটো শেষ কৰিম ইমানতে
আজি ব্লগটো অলপ দীঘল হ'ব, আপোনালোকে শেষলৈকে চাব, মানে চালেইতো শেষলৈকে, চাবলৈ নাই আৰু শেষলৈকে চোৱাৰ বাবে থেংক ইউ। আৰু এনেকৈ মোক সদায় সহায় জনাই যাব আৰু মই এনেকৈ সদায় ব্লগ দি যাম। আজি বেছি দেখাব নাপালোঁ, আজি পথাৰত মই কি কৰিলোঁ সেইটোকে দেখাব পাৰিলোঁ। ফুৰিবলৈ যাম বুলি কৈছিলোঁ, আপোনালোকেতো ক'লৈ যাবলৈ নাপালোঁ, চ' ইমানলৈকে দেখালোঁ আৰু কি কেনেকুৱা পায় কি নাপায় ক'ব আৰু লাষ্টত কি হ'ল কমেণ্টত। যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেললৈ নতুন আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে মোৰ ভিডিঅ'বোৰ আগতে পাব। লগতে বেল আইকনটো টিপি দিব আকৌ, নহ'লে ভিডিঅ'বোৰ আগতে নাপায় নহয় আপডেট দিলে। ঠিক আছে, আজি বাই বাই। আকৌ অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই সোনকালে আহি আছোঁ।